আপোনালোকৰ বেছিভাগেই হয়তো গেম খেলে আচলতে মোবাইলত গেম খেলাটো ভাল নে বেয়া আজি মই আপোনালোকক গেম খেলাৰ উপকাৰিতা কেইটামানৰ বিষয়ে কম নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ইউটিউব চেনেল যান্ত্ৰিকলৈ তেনেহ'লে বলক অকণমান পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নম্বৰ 1 যিসকলে গেম খেলে তেখেতলোকৰ হাতৰ আৰু আঙুলিৰ যিটো স্পীড মানে সেইটো বাঢ়ি যায় হাতৰ আৰু আঙুলিৰ ক্ষমতাটো বাঢ়ি যায় তেতিয়া মানে তেখেতলোকে যিকোনো ধৰণৰ কাম অতি স্পীডত কৰিব পৰা হয় আৰু এটা মানে ৰিচাৰ্জৰ মতে যিকোনো এটা কাম কৰোঁতে যিসকলে গেম নেখেলে তেখেতলোকৰ তুলনাত যিসকলে গেম খেলে তেখেতলোকে 37 অৰ্থাৎ 37% কমকৈ ভুল কৰে কমকৈ মিষ্টেক কৰে কিছুমান স্পেচিয়েল গেম আছে যিবিলাক মানে ফিজিকেল থেৰাপি বা বিভিন্ন ধৰণৰ বেমাৰৰ ক্ষেত্ৰত হাতৰ বা আঙুলিৰ কণ্ট্ৰল আনিবলৈ ব্যৱহাৰ কৰা হয় নম্বৰ 2 যেতিয়া নিয়মিতভাৱে গেম খেলে তেতিয়া মানে মগজুৰ যিখিনি শক্তি সেইখিনি বৃদ্ধি হয় মানে মাসল কন্ট্ৰোল হওক বা স্মৃতি শক্তিৰ ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰতে মগজুৰ যেটো কন্ট্ৰোল সেই ক্ষেত্ৰত মানে শক্তি বৃদ্ধি হয় মগজুৰ যেতিয়া নিয়মিতভাৱে গেম খেলে অধিক খেলিলেটো সকলোৰ বাবে বিপদে কিন্তু যদি কম পৰিমাণে খেলে তেতিয়া হলে মগজুৰ স্মৃতি শক্তি বা বিভিন্ন ধৰণৰ কন্ট্ৰোলৰ ক্ষেত্ৰত মগজুৰ শক্তিটো বৃদ্ধি হয় নম্বৰ 3 কিছুমান এনেকুৱা ধৰণৰ গেম আছে যিবিলাক মানে পাৰ্টনাৰৰ লগত খেলে বা ইটোৰ লগত সিটোৰ সহায় হৈ ধুনীয়াকৈ গেমটো খেলি যাব লগিয়া হয় তেনেকুৱা কিছুমান গেম খেলিলে মানুহৰ যেটো সামাজিক দক্ষতা সেইটো বৃদ্ধি হয় মানে যিকোনো ধৰণৰ সামাজিক কাম কৰোতে সহযোগী হোৱাত সহায় কৰে তেনেকুৱা ধৰণৰ গেম খেলিলে নম্বৰ 4 কিছুমান এনেকুৱা ধৰণৰ গেম আছে যিবিলাক পাজল বা বহুতো লেভেল থকা গেম বা কিছুমান মিছন থকা গেম সেই গেমসমূহ খেলিলে কি হয় যেতিয়া মানুহৰ জীৱনত প্ৰবলেম আহে সেই প্ৰবলেমসমূহৰ এটা ভাল সলিউশন অতি সোনকালে কেনে ধৰণে উলিয়াব পাৰি সেই ক্ষেত্ৰত মানে অতি পাৰ্গত হয় যেতিয়া সেই তেনে ধৰণৰ গেমবিলাক খেলে নম্বৰ 5 গেম খেলিলে মানে মানুহ ফিজিক্যালি এক্টিভ হৈ যায় কেনেকৈ যেতিয়া মানুহে গেম খেলি থাকে তেতিয়া মানে যিকোনো ধৰণৰ একশনবিলাক কুইক ল'ব লগিয়া হয় ধৰি লওক আপুনি গেম খেলি আছে বা এনিমি থকা গেম খেলি আছে সমুখৰ আপোনাৰ মানে কুইক এনিমিটো আহি গ'ল আপুনি কুইক একশন ল'ব লগিয়া হয় তেনেকুৱা ক্ষেত্ৰত সেই ক্ষেত্ৰত মানে আপোনালোকৰ বডিটো এক্টিভ হৈ থাকে আৰু গেম তেনেকুৱা খেলাৰ ফলত মানে আপোনালোকৰ বডিটোৰ যেটো এক্টিভনেছটো সেইটো বাঢ়ি যায় নম্বৰ 6 আপোনালোক বহুতে হয়তো শুনিছে যে গেম খেলিলে চকু বেয়া হয় দৃষ্টিশক্তি নাইকিয়া হৈ যায় হ্ৰাস হয় আসলে সঁচাকৈ তেনেকুৱা হয় নেকি যেতিয়া গেম খেলে যদি আপোনালোকে বহুত বেছিকৈ খেলে তেতিয়া কিন্তু চকু বেয়া হ'ব পাৰে আৰু যদি কম পৰিমাণে খেলে তেতিয়া আপোনালোকৰ দৃষ্টিশক্তিটো বৃদ্ধিহে হ'ব কেনেকৈ আপোনালোকে যেতিয়া এটা গেম খেলে তাত বহুত সৰু কিছুমান বস্তু আপোনালোকে দৃষ্টি মানে ৰাখিবলগীয়া হয় আপোনালোকে লক্ষ্য কৰিবলগীয়া হয় আৰু তেনেকুৱা কৰোঁতে আপোনালোকৰ যেটো চকুৱে মানে সৰু বস্তু চাব পৰা যেটো ক্ষমতা সেইটো আৰু বৃদ্ধিহে হৈ যায় আপোনালোকে অতি মানে ভালকৈ লক্ষ্য কৰিব পৰা হৈ যায় একেবাৰে সৰু বস্তু এটাও তেনেকুৱা এটা সাৰ্ভে কৰা হৈছিলে মানে 20 জন মানুহ লৈছিলে আৰু 10 জনক এনেই ৰাখি থৈ দিছিলে আৰু 10 জনক মানে গেমিঙৰ ট্ৰেইনিং 30 ঘণ্টাৰ বাবে দিয়া হৈছিলে আৰু লাষ্টত ৰিজাল্ট মানে এনেকুৱা ধৰণৰ ওলাল যি 10 জনে মানে গেমটো ট্ৰেইনিং লৈছিলে গেমৰ ট্ৰেইনিং কৰিছিলে সেই সকলৰ মানে যেটো ভিজনটো যেটো মানে দৃষ্টিশক্তি সেইটো অতি ভাল সেই নেখেলা 10 জনক নম্বৰ 7 মানুহে যেতিয়া গেম খেলে তেতিয়া মানে সেই মানুহজন মানসিকভাৱে মানে অতি সুস্থ হৈ থাকে কাৰণ মানুহৰ বিভিন্ন ধৰণৰ ষ্ট্ৰেছ থাকে টেনচন থাকে বিভিন্ন ধৰণৰ চিন্তা থাকে যেতিয়া গেম খেলে মানুহে সেই চিন্তাসমূহৰ পৰা মানে ৰিলেক্স ফিল কৰে ধুনীয়াকৈ মানে আৰামদায়ক ফিল কৰে মগজুত মানসিকভাৱে তেতিয়া মানে সুস্থ হৈ থাকে আৰু সেই আৰামটো আপোনালোকে তেতিয়াহে পাব যেতিয়া মানে কম পৰিমাণে গেমটো খেলিব তেতিয়াহে আপোনালোকে সেই আৰামটো পাব যদি আপোনালোকে অত্যাধিক গেম খেলে তেতিয়া কিন্তু সেই গেমটোৱে আপোনাৰ বাবে ষ্ট্ৰেছ হ'ব সেই গেমটোৱে আপোনাৰ বাবে চিন্তা হ'ব তেতিয়া আৰু গৈ উলুটাহে হ'ব আপোনালোকে কম পৰিমাণে খেলিব নম্বৰ 8 গেম খেলিলে মানে ধেমালিৰ মাজেৰে অতি মানে সহজে কিছুমান কথা শিকিব পাৰি সেইবাবে যিবিলাক ডেভেলপাৰ্ছ আছে গেমৰ সেইসকলে মানে এনেকুৱা কিছুমান গেম উলিয়াইছে যিবিলাকৰ জৰিয়তে মেথছ বা যিকোনো ধৰণৰ কথা পঢ়িব পৰা যায় আৰু অতি মানে সহজে সেই গেমৰ দ্বাৰা শিকিব পৰা যায় নম্বৰ 9 যেতিয়া আপোনালোকে গেম খেলে তেতিয়া হয়তো জিকে বা হাৰে আৰু যেতিয়া হাৰে তেতিয়া আকৌ জিকিবলৈ ট্ৰাই কৰি থাকে এচিভমেন্টটো পাবলৈ ট্ৰাই কৰি থাকে আৰু যিবিলাক ভুল কৰে হাৰুতে সেই ভুলবোৰ নকৰি নেক্সট টাইম আকৌ আপোনালোকে ভালকৈ কৰি আপোনালোকৰ যেটো এচিভমেন্ট থাকে যেটো গোল থাকে যেটো লেভেল থাকে সেইটো পাবলৈ আপোনালোকে ট্ৰাই কৰি থাকে এই যেটো সিস্টেম মানে এই সিস্টেমটোৰ পৰা এটা ৰিচাৰ্জৰ মতে মানুহ এইটো শিকায় যে কেনে ধৰণে আত্মনিৰ্ভৰশীল হ'ব লাগে আৰু নিজৰ লাইফৰ যেটো গোল বা যেটো এচিভমেন্ট থাকে সেইটো পাবলৈ কেনে ধৰণে চেষ্টা কৰি থাকিব লাগে আৰু সেইটো পাবলৈ চেষ্টা কৰোতে মানে যিখিনি ভুল হয় সেইখিনিৰ পৰা শিকি কেনে ধৰণে আগুৱাই যাব লাগে সেই গোলটো নিজৰ লাইফৰ পাবৰ কাৰণে যেটো এচিভমেন্ট সেইটো পাবৰ কাৰণে যদি ভিডিও চাই ভাল পালে তেনহলে ভিডিওটো লাইক কৰিব আৰু কমেন্ট কৰি জনাব কেনে পালে আৰু লগতে এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ